কাৰোবাক পাই যদি মোক পাহৰি যোৱা মোৰ একো কষ্ট নহ'ব, কিয়নো মই জানিবলৈ পাইছোঁ যে মই তোমাৰ যোগ্য নাছিলোঁ। কষ্ট পাম তেতিয়া যেতিয়া মই জানিবলৈ পাম যে তাৰ ওচৰত তুমি সুখী নোহোৱা। কষ্টটো তুমি দিয়া নাই, সেইটো মোৰ ভাগ্যত আছিল। একো চিন্তা নকৰিবা, তোমাক আৰু মই কেতিয়াও বিৰক্ত নকৰোঁ। তোমাৰ ইচ্ছা হ'লে কথা পাতিবা। আজি হয়তো বা মোৰ সময়টো বেয়া, কিন্তু গোটেই জীৱন নাথাকিব। তথাপি আজি যাক চিনি পালোঁ সিহঁতক গোটেই জীৱন জুৰি মনত থাকিব। মোক আৰু কেতিয়াও খুজি নাপাবা, কাৰণ মই তোমাৰ অৱহেলাৰ মাজত হেৰাই গৈছোঁ। মন বেয়া যিমানেই নহওক ন কিয় মই কাকো বুজিবলৈ নিদিওঁ, কাৰণ মোৰ কাৰণে বেলেগৰ মন বেয়া হ'ব সেইটো মই কেতিয়াও নিবিচাৰোঁ। সময় বদলি যাব পাৰে, কিন্তু প্ৰকৃত ভালপোৱা কেতিয়াও নহয়। হাজাৰ কাজিয়াৰ পিছতো সেই ভালপোৱা টিকি থাকে। পৃথিৱীত কিছুমান স্বাৰ্থপৰ মানুহ আছে, যিয়ে নতুন কাৰোবাক পাই পুৰণি মানুহক ভুলি যায়। যিয়ে ধোকা দিয়ে সি চতুৰ হ'ব পাৰে, কিন্তু যিয়ে ধোকা খায় সি বোকা নহয়, সি বিশ্বাসী। মা দেউতাকৰ সুখৰ কাৰণে কেতিয়াবা নিজৰ সুখটোকো বিসৰ্জন দিব লাগে। অতিৰিক্ত আঘাত পালে মানুহ হাঁহি নহয়, কেতিয়াবা কান্দিবলৈও পাহৰি যায়।